हाय फ्रेंड्स की खबर आपनालोকৰ ভালনে তো फ्रेंड्स या মই দেখা পাইছে হাতত মই কি লৈছো फ्रेंड्स या হৈছে মাশৰুম তো फ्रेंड्स আজি মই বনাম মাশৰুম তো ভাবিলো आपनालोকক দেখাই দিও মই কেনেকৈ বনাও গটিকে বলক फ्रेंड्स আজি ভিডিওটো আৰম্ভ কৰো फ्रेंड्स या দেখিছেনে মাশৰুমখিনি মোৰ কটা হৈ গল এইভাবে কেঁচি হোৱাতে মই মিহি মিহিকে কাটি লৈছো কিছুমানে আকৌ ডাঙৰকে খাব পাৰে মই ডাঙৰকে খাই ভাল নাপাওঁ এইভাবে মই মিহি মিহিকে সৰু সৰুকে কাটি লৈছো ইয়া দেখিছেনে फ्रेंड्स মই অকমান মাশৰুমখিনি বইল কৰি লম ইয়া দেখিছেনে फ्रेंड्स মোৰ ইয়া মাশৰুমখিনি বইল কৰা হৈ গল এতিয়া মই অকমান ঠাণ্ডা হ'বলৈ দিম फ्रेंड्स মাশৰুমখিনি মোৰ ঠাণ্ডা হৈ গল এতিয়া মই ভালদৰে এইভাবে পানীত থৈ লৈ এইভাবে সেকুনি হতে পানীখিনি হৰিবলৈ দিছো ইয়া দেখিছেনে মই এইভাবে থৈ দিছো ইয়া গটিকে বলক फ्रेंड्स ভিডিওটো আৰম্ভ কৰো फ्रेंड्स ইয়া মাশৰুমখিনি বনাবৰ বাবে মই কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছো তো फ्रेंड्स আপোনালোকে মাশৰুম খাই ভাল পায় নে নাপায় কমেন্টত জনাবচোন তো फ्रेंड्स ইয়া মোৰ তেলখিনি গৰম হৈ আহিছে ইয়া মই অকমান গোটা জিৰা কেৰাহীত দি দিলো বহুতে আকৌ বেলেগ বেলেগকে বনায় মই নিজৰ ষ্টাইলতে বনাইছো ইয়া কাটিলোৱা পিয়াজ আৰু জলকীয়াখিনি মই কেৰাহীত দি দিলো দি কেনে মই অকমান টাইম ভাজিব লাগিব গটিকে फ्रेंड्स আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব দেই फ्रेंड्स ইয়া মোৰ পিয়াজ আৰু জলকীয়াখিনি ফ্ৰাই হৈ আছে ইয়া দেখিছেনে এইভাবে লাই দিলো লগতে फ्रेंड्स ইয়া খুন্দি লোৱা আদা আৰু নহৰু পেষ্টখিনি মই দি দিলো কেৰাহীত লগতে ইয়া কাটি লোৱা फ्रेंड्स বিলাহীখিনিও মই দি দিলো কেৰাহীত যেহেতু বিলাহীখিনি হিজিব লাগিব ইয়া মই 2 মিনিটৰ কাৰণে এইভাবে ঢাকনি মাৰি থৈ দিলো তো फ्रेंड्स 2 মিনিট মোৰ হৈ গল আকৌ এবাৰ লাই দিছো তো এইভাবে লাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে তো ইয়া দেখিছেনে फ्रेंड्स তো বিলাহীখিনি মোৰ প্ৰায় হিজিয়ে গল এতিয়া মই মাশৰুমখিনি ইয়া দি দিলো কেৰাহীত তো দি কেনে এইভাবে লাই দিছো দি কেনে ঢাকনি মাৰি এইভাবে থৈ দিলো 5 মিনিটৰ কাৰণে লো ফ্লেমত ইয়া চাইছেনে তো फ्रेंड्स নিমখ আৰু হালধিখিনি মই দি দিলো দেখুৱা নহল মই পাহৰি থাকিলো फ्रेंड्स তো আপোনালোকে সোৱাদ অনুসৰি দি দিলে হল মই আকৌ ঢাকনি মাৰি থৈ দিছো এইভাবে 5 মিনিটৰ কাৰণে ইয়া फ्रेंड्स চাইছেনে পানীখিনি মোৰ শুকাই গৈছে মাশৰুমখিনি খুব ধুনীয়াকৈ সিজিছে লগতে মই হেখত অকমান জিৰাৰ গুৰি দি দিছো এইভাবে দি কেনে লাই দিছো আকৌ 5 মিনিটৰ কাৰণে লো ফ্লেমত এইভাবে ঢাকনি মাৰি থৈ দিছো फ्रेंड्स তো প্ৰায় মোৰ হৈ গল মাশৰুমখিনি তো হেখত মই অকমান গৰম মছলা দি দিলো আৰু এইভাবে লাই দিছো ইয়া চাইছেনে তো এতিয়া মই গেছটো অফ কৰি দিছো फ्रेंड्स তো মোৰ বনোৱা হৈ গল মাশৰুম ইয়া দেখিছেনে লগতে আছে আলু আৰু জিকাৰ ভাজি আৰু লগতে আছে ইয়া মাছৰ তৰকাৰী তো फ्रेंड्स আমি এতিয়া ভাত পানী খাই লওঁ তো फ्रेंड्स আজি ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিওত আজিলৈ মানে ধন্যবাদ